হাই বন্ধুসকল, নিশ্চয় সকলো ভাল। মই আপোনাৰ চৰম নাইছোঁ মোৰ চেনেল টেক বয় আছামলে। বন্ধুসকল, যিহেতু মই আগৰ ভিডিঅ'ত আপোনালোকক কৈছোঁ যে গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা নতুন এটা আপডেট আহিছিল, যিটো আপডেটত কোৱা হৈছিল যে যিসকলে অনলাইন বা অফলাইন এক্সাম দিব খোজে তেওঁলোকে নিজে সিলেক্ট কৰিব পাৰিব ফ্ৰীডমলি। তো সেইটো মই ক'লোঁ। তাৰে পিছে নতুন এটা আকৌ আপডেট আহিছে, যিটো আপডেটত কোৱা হৈছে যে যিসকলে অনলাইন কৰিব তেওঁলোকৰ বাবে কি প্ৰচিজাৰ হ'ব আৰু লগত যিসকলে অফলাইন কৰিব তেওঁলোকৰ বাবে কি প্ৰচিজাৰ হ'ব। তো এই পিডিএফটোত আপোনালোকে দেখিবলৈ পাইছে দুটা ইয়াতে পেজ আছে, যি দুটা পেজত প্ৰথম পেজটোত কোৱা হৈছে যিসকলে অফলাইন কৰিব, অফলাইন কৰা সকলৰ বাবে কি প্ৰচিজাৰ হ'ব ইয়াতে লিখা আছে, আৰু লগতে দ্বিতীয় পেজত আছে যে যিসকলে অনলাইন কৰিব তেওঁলোকৰ কি প্ৰচিজাৰ হ'ব। তো বন্ধুসকল, ভিডিঅ'টি অন্তিমলৈ চাব, গোটেইখিনি আপোনালোকক পঢ়াই শুনাই বুজাই দিম। তো ইয়াৰ বাবে মই স্ক্ৰীনটো স্ক্ৰল কৰি লৈছোঁ যাতে আখৰবিলাক ভালকৈ দেখিবলৈ পাওঁ। তো প্ৰথমতে আমি অফলাইনটো নাচাওঁ, অনলাইনটো চাম। তো ইয়াতে প্ৰথমটো লিখা আছে যে কেণ্ডিডেট উইল লগ ইন এজ পাৰ টাইম টেবুল এণ্ড দে উইল বি এবল টু ভিউ কুৱেশ্যনছ পেপাৰ এজ পাৰ শ্বেডিউল। ইয়াতে কোৱা হৈছে তেওঁলোকে যিটো সময় দিয়া হ'ব লগ ইন কৰিবৰ কাৰণে সেইটো সময়ত লগ ইন কৰিব লাগিব, আৰু তেওঁলোকে লগ ইন কৰাৰ লগে লগে তেওঁলোকৰ কুৱেশ্যন পেপাৰ দেখিবলৈ পাব নিজৰ মোবাইল বা লেপটপৰ স্ক্ৰীণত। তাৰপিছত ইয়াতে তলত লিখা আছে যে দ্য লগ ইন আই ডি উইল বি চেণ্ড দিয়াৰ ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ। যিহেতু গুৱাহাটী ইউনিভাৰ্চিটিত সকলোৰে নিজৰ প্ৰফাইল আছে, আৰু প্ৰফাইলত গ'লে নিজে গম পায় যে নিজৰ এটা নাম্বাৰ দিয়া থাকে, মোবাইল নাম্বাৰ, আৰু সেই মোবাইল নাম্বাৰটো আপোনালোকে চেক কৰিব নিজৰ প্ৰফাইলত গৈ সেই মোবাইল নাম্বাৰটো আপোনালোকে ভেলিড দি থৈছে নে থোৱা নাই, কাৰণ সেই মোবাইল নাম্বাৰটোতে আপোনালোকৰ লগ ইন আহিব। তো বৰ্তমানলৈকে আপোনালোকে এটাই কথা মনত ৰাখক, আপোনালোকৰ ৰেজিষ্টাৰ মোবাইল নাম্বাৰ যিটো আপুনি এডমিশ্যনৰ সময়ত দিছিলে সেইটো মোবাইল নাম্বাৰতে আপোনালোকৰ লগ ইন আই ডি আহি যাব। তো নেক্সটত কোৱা হৈছে কেণ্ডিডেট হেভ টু ৰাইট এনচাৰ অন A4 সাইজ পেপাৰ অফ মেক্সিমাম 10 পেজেছ। মানে ইয়াতে কোৱা হৈছে কেণ্ডিডেটৰ লগত A4 সাইজৰ পেপাৰ হ'ব লাগিব। A4 সাইজৰ মানে পেপাৰ মানে কি? A4 সাইজৰ পেপাৰ মানে আপোনালোকক কৈ থৈ দিয়ে যিসকলে কম্পিউটাৰ দোকানত জেৰেক্স কৰিবলৈ গ'লে যিখন পেপাৰ পায় সেইখনকে A4 সাইজ বুলি কয়। একেবাৰে সৰল ভাষাত কৈ দিলোঁ, সেনেকুৱা পেপাৰ 10খন হ'লে হৈ যাব, আৰু সেই পেপাৰত তেওঁলোকে লিখিব লাগিব। মানে স্ক্ৰীণত কুৱেশ্যন থাকিব আৰু A4 সাইজ পেপাৰ হাতত ৰাখিব লাগিব, কুৱেশ্যনটো চাই নিজে A4 সাইজ পেপাৰত কলমে লিখিব লাগিব। তো ইয়াৰ পিছত নেক্সট কৈছে যে এণ্ড দ্য ছিট পুট পেজ নোজ এট দ্য টপ ৰাইট কৰ্নাৰ অফ দ্য ছিট। মানে 10খন পেজ থাকিব, 10খন পেজত আপুনি য'ত কুৱেশ্যনৰ এনচাৰ কৰিব তাৰে পেজটো ৰাইট কৰ্নাৰৰ টপ ৰাইট কৰ্নাৰৰ নাম্বাৰ দিব লাগিব, পেজ নাম্বাৰ, পেজ 1 পেজ 2 এনেকৈ লিখিব লাগিব। তাৰপিছত কৈছে যে ইন দ্য ফ্ৰণ্ট পেজ কেণ্ডিডেট হেভ টু ৰাইট দিয়াৰ ৰুল নংছ ছাবজেক্ট পেপাৰ কোড ETC মানে কি? ইয়াৰ বাহিৰত যদি আপুনি কিবা আৰু দিব খোজে ইনফৰ্মেশ্যন দিব পাৰে, কোনো কথা নাই। তাৰপিছত 3 নম্বৰত কোৱা হৈছে দ্য কেণ্ডিডেট উইল স্কেন অৰ টেক ফটোগ্ৰাফ অফ দ্য এনচাৰ ছিট ক্লিয়াৰলি বাই মোবাইল ফোন। তো ইয়াতে কোৱা হৈছে যদি আপোনালোকৰ প্ৰিণ্টাৰ আছে তেতিয়াহ'লে আপোনালোকে এনচাৰ কৰা হোৱাৰ পিছত আপোনালোকৰ যিকেইখন ছিটত আপুনি এনচাৰ কৰিব সেইখিনি স্কেন কৰিব লাগিব। যদি আপোনালোকৰ প্ৰিণ্টাৰ আছে স্কেন কৰি ল'ব, আৰু যদি নাই তেতিয়াহ'লে আপোনালোকে মোবাইল ফোনেৰে স্কেন কৰিব পাৰে, যেনেকৈ কেম স্কেনাৰ ইউজ কৰি আপুনি স্কেন কৰি ল'ব পাৰে। লোৱাৰ পিছত টোটেলি ক্লিয়াৰ হ'ব লাগিব, গোটেইখিনি ধুনীয়াকৈ যাতে ক্লিয়াৰকৈ দেখিবলৈ পায়, কৰ্নাৰত কোনো ধৰণৰ আপোনালোকে ভুল নকৰিব, যাতে আপোনালোকৰ পেজৰ নাম্বাৰ চাম্বাৰ এইবিলাক কটা নাযায়, গোটেইখিনি আপোনালোকে ঠিকমতে দিব লাগিব। ইয়াৰ পিছত 4 নম্বৰত আহিব কেণ্ডিডেট উইল আপলোড দ্য ফটোগ্ৰাফ অৰ স্কেন্ড এনচাৰ ছিট ইন PDF ফৰ্মেট ফ্ৰম দেয়াৰ অ'ন লগ ইন ID। তো 4 নম্বৰ ক্ষেত্ৰত এটাই কথা যে আপোনালোকে যিখিনি স্কেন কৰিব সেইখিনি PDF কৰি আপোনালোকে আপলোড কৰিব লাগিব চেম আইডিত, যিটো আইডিত আপোনালোকে এক্সাম দিব। তাৰপিছত 5 নম্বৰত আছে আফটাৰ আপলোডিং এনচাৰ ছিট ছাকচেছফুলি আপলোডেড মেছেজ উইল বি ডিছপ্লেড। তো আপোনালোকে যেতিয়া আপলোড কৰিব, আপলোড কৰা হোৱাৰ ইণ্ডিঙত আপোনালোকৰ এইটো বস্তু আহিব লাগিব ছাকচেছফুলি আপলোডেড। যদি এইটো নাহে তেতিয়াহ'লে গম পাব যে কিবা গড়বড় আছে, যদি এইটো আহিছে জানিব আপোনাৰ যিটো স্কেন কপিৰ PDF আছে এইটো ছাকচেছফুলি আপলোড হৈছে। এইটো নহালৈকে আপোনালোকে কোনো ধৰণৰ ইণ্টাৰনেট কাট নকৰিব বা কোনো ধৰণৰ মিষ্টেক নকৰিব। তাৰপিছত আহিব 6 নম্বৰত লিখা আছে যে ষ্টুডেণ্ট শুড ৰিনেম দ্য PDF ফাইল বিফৰ আপলোডিং এণ্ড দ্য নেম অফ দ্য ফাইল শুড বি ৰেজিষ্ট্ৰেশ্যন নং এণ্ড দ্য ছাবজেক্ট কোড। ইয়াতে কোৱা হৈছে যিসকলে PDFটো আপলোড দিব, PDFটো আপলোড দিয়াৰ লগে লগে আপোনালোকে এটা মনত ৰাখিব যে আপোনালোকৰ সেই PDFটোৰ নাম হয়তো কিবা বেলেগ হ'ব পাৰে। সেই PDFটোৰ নামটো ৰিনেম কৰি আপোনালোকে কি কৰিব লাগিব, PDFটোত লিখিব লাগিব ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো লিখি ছাবজেক্ট কোড দিব লাগিব, REG ৰেজ নং বুলি লিখি আপুনি ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো লিখি কমা দি
তাৰপিছত ছাবজেক্ট কোড বুলি লিখি আপুনি ছাবজেক্ট কোডটো দি সেনেকৈ ৰিনেম কৰি দিব দিয়াৰ পিছত আপুনি আপলোড কৰিব তাৰপিছত 7 নম্বৰত আহিছে দ্য ইউনিভাৰ্চিটি উইল নট বি ৰেছপন্সিবল ফৰ শ্ল' পুৰ কানেক্টিভিটি অফ ইণ্টাৰনেট যিহেতু বন্ধুসকল আপোনালোকে নিজে চিলেক্ট কৰিব যে আপুনি অনলাইন দিব তো আপোনাকতো ফ'ৰ্চ কৰা নাই আপুনি অনলাইন দিয়ক বা অফলাইন দিয়ক বুলি চ' আপুনি যদি অনলাইন চিলেক্ট কৰে তেতিয়াহ'লে আপোনাৰ যদি পুৰ কানেকশ্যন হয় বা শ্ল' কানেকশ্যন হয় ইণ্টাৰনেটত তেতিয়াহ'লে ইয়াৰ ৰেছপন্সিবিলিটি ইউনিভাৰ্চিটিয়ে নলওঁ বুলি ইয়াতে কৈছে তো তেওঁলোকে কোনো ধৰণৰ এনেকুৱা ৰেছপন্সিবিলিটি নলয় যদি আপোনালোকৰ শ্ল' কানেকশ্যন হোৱাৰ পিছত আপুনি যদি এনচাৰ নাপায় কিবা নাপায় সেইটো আপোনাৰ প্ৰব্লেম হ'ব কোনো ধৰণৰ ইউনিভাৰ্চিটি প্ৰব্লেম নহয় যিহেতু ইউনিভাৰ্চিটি ফ্ৰীডম দিছে আপুনি অফলাইন কৰক বা অনলাইন কৰক তো আপোনাৰ কথা আপুনি যিটো চিলেক্ট কৰিব সেইটোৱে আপোনাৰ হ'ব তাৰপিছত আহিব 8 নম্বৰ ষ্টুডেণ্ট মে ছাবমিট দিয়াৰ এনচাৰ শ্বীট টু দ্য নিয়াৰেষ্ট কলেজ আণ্ডাৰ গুৱাহাটী ইউনিভাৰ্চিটি উইথিন দ্য ষ্টেপুলেটেড টাইম ইন এ চিল ইনভলভ তো ষ্টুডেণ্টসকলে নিজৰ যিখন হাৰ্ড কপি থাকিব মানে এক্সামত যে আপুনি লিখি কিনে আপুনি যিকেইখন স্কেন কৰি আপুনি আপলোড দিলে স্কেন কৰাৰ পিছত আপোনাৰ তাতো A4 চাইজৰ যিখিনি লিখা হাৰ্ড কপি আছে সেই কপিকেইখন কি কৰিব লাগিব আপোনালোকে সেই কপিকেইখন গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত থকা যিকোনো কলেজত গৈ আপুনি ছাবমিট কৰিব পাৰে সেইটো আৰু যিহেতুকে কোনো বেলেগৰ কলেজত নাযায় যিহেতুকে নিজৰ কলেজত গৈ ছাবমিট কৰি দিব আপোনালোকৰ হাৰ্ড কপিখিনি আৰু এই হাৰ্ড কপিখিনি চিল বা ইনভলভত দিব লাগিব সেইটো কেনেকুৱা হয় তেওঁলোকে ভালকৈ বুজাই দিব কলেজত আপোনালোকে তাতে ধুনীয়াকৈ বুজি পাই যাব তো এইখিনি হ'ল অনলাইন কৰাৰ প্ৰচেছ যিসকলে অনলাইন কৰিব এইখিনি প্ৰচিডিউৰ তেওঁলোকে মানিব লাগিব তো আমি গম পালোঁ যে অনলাইনৰ ক্ষেত্ৰত কেনেকুৱা হ'ব চ' আমি এতিয়া চাওঁ অফলাইনৰ ক্ষেত্ৰত আমি গম পাম যে কি ইয়াতে প্ৰচিডিউৰ হ'ব যিহেতুকে অফলাইন হ'লেতো কলেজত আমি যামেই চ' কলেজৰ মানুহে গোটেইখিনি এৰেঞ্জ কৰিব কিছুমান আছে য'ত আমিও মানিব লাগিব সেইটো আমি চাই লোৱাটো ভাল তো এটা প্ৰথমত লিখা আছে ফৰ প্ৰেক্টিকেল এক্সামিনেশ্যন নো এক্সটাৰ্নেল এক্সামিনাৰ উইল বি এপইণ্টেড প্ৰেক্টিকেল আৰ টু বি কণ্ডাক্ট বাই দ্য ডিপাৰ্টমেণ্টছ কলেজ কনচাৰ্ণ্ড অন দেয়াৰ অ'ন প্ৰেক্টিকেল এক্সামবিলাক ইয়াতে কোনো ধৰণৰ এক্সটাৰ্নেল এক্সামিনাৰ ইয়াতে নাথাকিব তো এইটো ফুল্লি ডিপাৰ্টমেণ্ট বা কলেজৰ আণ্ডাৰত হ'ব তো এটা ছেকেণ্ডত কোৱা আছে সাফিচিয়েণ্ট এল্টাৰনেটিভ কুৱেশ্যন উইল বি এভেইলেবল ইন দ্য কুৱেশ্যন পেপাৰ চ' কুৱেশ্যন পেপাৰত সাফিচিয়েণ্ট এল্টাৰনেটিভ কুৱেশ্যন থাকিব আৰু হুইচ ষ্টুডেণ্ট হেভ টু এনচাৰ অনলি ফৰ 50% অফ দ্য ৰিমেইনিং মাৰ্কছ অনলি ফৰ 50% অফ দ্য ৰিমেইনিং মাৰ্কছ যিসকলে দিব তেওঁলোকৰ বাবে সাফিচিয়েণ্ট এল্টাৰনেটিভ কুৱেশ্যন ইয়াতে সোধা হ'ব পেপাৰত তাৰপিছত 3 নম্বৰ আহিব ফিজিকেল ডিষ্টেঞ্চিং অফ এটলিষ্ট 6 feet টু বি ফলোৱেড এজ ফৰ এজ ফেচিবল ইন দ্য এক্সামিনেশ্যন হল তো 3 নম্বৰত এইটো কথা কোৱা হৈছে তো ফিজিকেল ডিষ্টেঞ্চ মানে এজনে আনজনৰ পৰা 6 ফুট দূৰত্বত থাকি এক্সাম দিব লাগিব তো 4 নম্বৰ ইয়াতে কোৱা হৈছে ইউজ অফ ফেচ কভাৰ মাস্ক টু বি মেড মেণ্ডেটৰী বাই অল ষ্টুডেণ্ট ইনভিজিলেটৰ এণ্ড ছাপৰ্ট ষ্টাফ ষ্টুডেণ্টসকলে নিজে মাস্ক পিন্ধিব লাগিব আৰু লগতে ষ্টুডেণ্টৰ বাহিৰে ইনভিজিলেটৰ যিসকল ইনভিজিলেটৰ ছাৰ বাইদেউ থাকিব তেওঁলোকেও মাস্ক পিন্ধিব লাগিব আৰু ষ্টাফৰ যিকোনো মানুহ যদি তাতে যায় তেওঁলোকেও মাস্ক পিন্ধিব লাগিব এইটো মেণ্ডেটৰী হয় তাৰপিছত 5 নম্বৰ ইয়াতে কোৱা হৈছে প্ৰেক্টিছ অফ প্ৰপাৰ হেণ্ড ৱাশ্বিং উইথ চপ ইভেন হুৱেন হেণ্ডছ আৰ নট ভিজিবিলিটি ডাৰ্টি ইজ টু বি ফলোৱেড মানে ইয়াতে কোৱা হৈছে তেওঁলোকে হাত ধুবই লাগিব যদিও বা হাত লেতেৰা নহয় তথাপিতো তেওঁলোকে চাবোনেৰে হাতখন ধুই এক্সাম হলত যাব লাগিব আৰু লগতে ইয়াতে লিখা আছে ইউজ অফ এলকহল বেছড হেণ্ড চেনিটাইজেশ্যন শুড বি মেড এভেইলেবল হোৱাৰ এভাৰ ফেচিবল তো ইয়াতে কোৱা হৈছে এলকহল মানে হেণ্ড চেনিটাইজাৰ থাকিব লাগিব আৰু হেণ্ড চেনিটাইজেশ্যনো কৰিব লাগিব তো তাৰপিছত 6 নম্বৰ ইয়াতে লিখা আছে যে স্পিটিং চেল বি ষ্ট্ৰিক্টলি প্ৰহিবিটেড তো ইয়াৰ মিনিং হৈছে আপোনালোকে এক্সাম হলত কোনো ধৰণৰ থু পেলাব নোৱাৰিব বা খেকাৰ পেলাব নোৱাৰিব যদি আপোনালোকে থু বা খেকাৰ পেলোৱাৰ সময়ত ধৰাত পৰে তেতিয়াহ'লে ষ্ট্ৰিক্টলি প্ৰহিবিটেড যিহেতুকে কোৱা হৈছে আপোনালোকৰ ওপৰত একশ্যন লোৱা হ'ব তাৰপিছত 7 নম্বৰত কোৱা হৈছে কিপিং ইন ভিউ দ্য ফিজিকেল ডিষ্টেঞ্চ ৰুমছ তো ফিজিকেল ডিষ্টেঞ্চ যাতে মেইনটেইন হৈ থাকে সেইটো লক্ষ্য ৰাখিব লাগিব ইনষ্টিটিউশ্যন শুড ইউটিলাইজ মেক্সিমাম স্পেচ ফৰ প্ৰপাৰ ছিটিং এৰেঞ্জমেণ্ট ইন দ্য এক্সামিনেশ্যন তো এক্সাম হৈ থকা সময়ত তো ইজনৰ পৰা সিজনৰ যাতে ষ্টুডেণ্টৰ কোনো ধৰণৰ সংস্পৰ্শত নাহে ইজনে আনজনৰ প্ৰতি যাতে স্পেচ মেইনটেইন কৰে সেইটো লক্ষ্য ৰাখিব লাগিব ইনষ্টিটিউশ্যনে তো ইয়াতে 8 নম্বৰত কোৱা হৈছে নাম্বাৰ অফ পিপল ইন দ্য এলিভেটৰ্ছ চেল বি ৰেষ্ট্ৰিক্টেড মানে যদি কোনোবা কলেজ বা ইনষ্টিটিউশ্যনত লিফ্ট আছে চ' লিফ্টৰ ভিতৰত একেবাৰে হিচাপৰ মানুহ তাতে যাব লাগিব ডিউলি মেইনটেইনিং ফিজিকেল ডিষ্টেঞ্চ নৰ্মছ মানে তাৰে ভিতৰত যিকেইজন মানুহ যাব বা যিকেইজন মানুহ সেই লিফ্টত সোমাব তাৰ মাজতে তো চৰকাৰীভাৱে যিখিনি ফিজিকেল ডিষ্টেঞ্চ লাগে সেইখিনি ফিজিকেল ডিষ্টেঞ্চৰ আণ্ডাৰতহে লিফ্টত উঠিব পাৰিব মানে এলিভেটৰত উঠিব পাৰিব তো যিসকলৰ এলিভেটৰ নাই তাৰ বাবে এইটো কোনো ধৰণৰ প্ৰযোজ্য নহয় তো ইয়াতে 9ত লেখা আছে যে এডিকুৱেট এৰেঞ্জমেণ্ট ফৰ ছেফ ড্ৰিংকিং ৱাটাৰ বি মেড ইন দ্য এক্সামিনেশ্যন হল আৰু তাৰে মাজত লিখা আছে যে প্ৰিফাৰেবলি উইথ
ডিছপ'জেবল UPS গ্লাছেছ মানে এক্সাম হলৰ ভিতৰত পৰ্যাপ্ত পৰিমাণৰ সেফ ড্ৰিংকিং ৱাটাৰ থাকিব লাগিব আৰু সেই ড্ৰিংকিং ৱাটাৰ বা খোৱা পানীৰ ডিছপ'জেবল গ্লাছ থাকিব লাগিব যদি এটা গ্লাছতে সকলোৱে পানী খায় তেতিয়াহ'লে নিশ্চয় COVID-19 বিয়পিব পাৰে এজনে আনজনৰ ক্ষেত্ৰত তো সেইবাবে ডিছপ'জেবল গ্লাছ তাতে থাকিব লাগিব এইটো কলেজক কোৱা হৈছে তো 10 নম্বৰ এইটো কোৱা হৈছে যে এক্সামিনেশ্যনৰ হলৰ ভিতৰত যাতে ষ্টুডেণ্টবিলাকৰ এটা পৰ্যাপ্ত পৰিমাণৰ ডিষ্টেন্স থাকে সেইটোৰ বাবে যাতে সেইখিনি লক্ষ্য ৰাখি লেবেলিং কৰে আৰু ডেস্ক বেঞ্চবিলাক যাতে এৰেঞ্জ কৰে সেইটো বিষয়লৈ কোৱা হৈছে আৰু যাতে বেলেগ একো নাই তো 11 নম্বৰত এইটো কোৱা হৈছে যে ফৰ পেন এণ্ড পেপাৰ বেছড টেষ্ট দ্য ইনভিজিলেটৰ উইল বি চেনিটাইজ হিজ হাৰ হেণ্ড প্ৰেয়াৰ ডিষ্ট্ৰিবিউশ্যন অফ কুৱেশ্যন পেপাৰ এনচাৰ ছিট যিহেতুকে এইটো কলম পেপাৰৰ এক্সাম হ'ব তো সেইবাবে যিজন ইনভিজিলেটৰে কুৱেশ্যন পেপাৰ বিলাব তেতিয়া তেওঁলোকে নিজৰ হাত চেনিটাইজ কৰি ল'ব লাগিব এইটো তেওঁলোকক কোৱা হৈছে তো ইয়াতে নেক্সট কোৱা হৈছে যে দ্য এক্সামাইন উইল বি অলছ' চেনিটাইজ দিয়াৰ হেণ্ড বিফ'ৰ ৰিচিভিং ছাচ পেপাৰ এণ্ড হেণ্ডিং দেম বেক এ ইনভিজিলেটৰ ইয়াৰ লগে লগে যিজনে সেই কুৱেশ্যন পেপাৰটো ৰিচিভ কৰিব বা ষ্টুডেণ্টে ৰিচিভ কৰিব এক্সামিনসকলে তেওঁলোকৰো হেণ্ড চেনিটাইজ কৰাটো বাঞ্ছনীয় হ'ব লাগিব দ্য কালেকশ্যন এণ্ড পেকিং অফ দ্য এনচাৰ ছিট at every step will be involved sanitization of the hands আৰু যেতিয়া শেষ হ'ব এক্সামত তেতিয়া কালেক্ট কৰিব পেপাৰবিলাক কুৱেশ্যন এনচাৰ পেপাৰবিলাক তো তেতিয়াও তেওঁলোকে হেণ্ড চেনিটাইজ কৰিব লাগিব মানে এভৰি ষ্টেপ তেওঁলোকে হেণ্ড চেনিটাইজ কৰিব লাগিব যিটো ষ্টেপত তেওঁলোকে যাব 12 নম্বৰত কোৱা হৈছে যে ইজন ষ্টুডেণ্টে সিজন ষ্টুডেণ্টৰ লগত কোনো ধৰণৰ বস্তু শ্বেয়াৰ কৰিব নোৱাৰিব সেইটো পাৰ্চনেল যি বস্তুই নহওক কলমেই হওক ৰবৰে হওক যিকোনো বস্তু শ্বেয়াৰ কৰিব নোৱাৰিব তো 13 নম্বৰ এটাই কথা কোৱা হৈছে যে ষ্টুডেণ্টসকলে যেতিয়া এক্সাম দিয়াৰ সময়ত সোমাব তেওঁলোকে যাতে সকলো নিয়ম নীতি পালি সোমাই এজনে আনজনৰ প্ৰতি ডিষ্টেন্স ৰাখি সোমাই কোনো ধৰণৰ যাতে হাল্লা হুল্লা নকৰে মিক্স আপ নহয় সেইটো ধ্যান ৰাখি তেওঁলোকে এক্সাম দিব লাগিব সেইটোৰ বিষয়লৈ কোৱা হৈছে ইয়াতে 14 নম্বৰত এটাই কোৱা হৈছে যিবিলাক আইচলেটেড ৰুম আছে যিবিলাক মানে কোনো ধৰণৰ এতিয়ালৈকে ইউজ কৰা হোৱা নাই কৰোনা ভাইৰাছে বন্ধ দিয়াৰ পৰা বা তাতে কোনো ধৰণৰ এনেকুৱা মানে কোৱাৰেণ্টাইন কৰা বা ৰুম নহয় সেনেকুৱা ধৰণৰ ৰুম হ'ব লাগিব এইটো আইচলেট থকা ৰুম হ'ব লাগিব তো লাষ্ট 15 নম্বৰটো যে আমি বুজিব লাগে এটা উদাহৰণ মই আপোনালোক দি আছোঁ ধৰা হ'ল আপোনাৰ ঘৰৰ পৰা এটা ওচৰতে কলেজ আছে কিন্তু আপুনি সেইটো কলেজত নপঢ়ে আপুনি দূৰৰ কলেজত পঢ়ে কিন্তু দুখন কলেজে গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত আছে তো আপুনি দূৰৰ কলেজত নাযায় আপুনি ওচৰৰ কলেজটোতে এক্সামটো দিব পাৰে যদি আপুনি প্ৰিফাৰ কৰে তো ইয়াতে কোনো ধৰণৰ বাধা নাই এতিয়া কথা হ'ল আপুনি চইচ কৰিব লাগিব যে কোনটো আপোনাৰ কাৰণে বেষ্ট হ'ব তো মই যেটো দেখিছোঁ অফলাইনৰ ক্ষেত্ৰত বহুখিনি পাজল আছে আৰু লগতে বহুখিনি নিয়ম নীতি মানিব লগা আছে মোৰ হিচাপত অনলাইনটো মোৰ ফালৰ পৰাই মোৰ নিজা ব্যক্তিত্ব যে অনলাইনটো বেষ্ট হ'ব কাৰণ অনলাইন বেছি জুট নাই আপুনি এক্সাম দিয়ক স্কেন কৰক PDF বনাওক দি দিয়ক হাৰ্ড কপিটো কলেজত এদিন গৈ ছাবমিট দি গুচি আহক তো ইয়াতে কোনো ধৰণৰ জুট নাথাকে তো মোৰ ফালৰ পৰা মাত্ৰ কৈছোঁ যে আপোনাৰ ফালৰ পৰা কি হ'ব লাগে অনলাইন নে অফলাইন বেষ্ট সেইটো মোক কমেণ্ট কৰিব আৰু যদি কিবা কুৱেশ্যন থাকে তেতিয়াহ'লে কমেণ্ট কৰিব মই সকলো প্ৰশ্নৰে উত্তৰ দিম বুলি আশা দিছোঁ সব বন্ধুসকল যদি ভাল লাগিছে ভিডিঅ'টি লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো ক্লিক কৰি দিব যদি আপোনালোকে বেল আইকনটো ক্লিক নকৰে তেতিয়াহ'লে কেনেকৈ গম পাব যে মই কিবা এটা ভিডিঅ' দিছোঁ সব বন্ধুসকল আজিলৈ আহিলোঁ ভিডিঅ'টি চাবৰ বাবে অশেষ ধন্যবাদ